এইটো পোষণ ট্ৰেকাৰে আপুনি এইটো একো ভৰবা নাই ইয়াত এইটো নিজে নিজে ওলাই আছে কিয় কাৰণ পোষণ ট্ৰেকাৰে নিজে নিজে ক্যালকুলেট কৰি থৈছে যে আপোনাক কিমান বস্তুৰ প্ৰয়োজন হ'ব নমস্কাৰ মই জীবনী আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ এয়া আজি আমি অংগনবাড়ী কেন্দ্ৰত উপস্থিত হৈছোঁহি সকলোৱে আহিছোঁ সেইকাৰণে এটা ভিডিঅ' কৰিছোঁ কিহৰ কাৰণে উপস্থিত হৈছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব মোৰ এনেসমূহ ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব এয়া প্ৰথমতে দেখিছেনে বাৰু আমাৰ লগৰে এগৰাকীয়ে কেঁচা সোণৰ গহনা বিক্ৰী কৰে আৰু এতিয়ালৈকে ছুপাৰভাইজাৰ বাইদেউ আহি পোৱা নাই গতিকে সকলোৱে নিজৰ পচন্দ অনুসৰি কিছুমান বস্তু লৈছে আৰু কিছুমানে চাইও আছে দেই লগতে এইফালে আকৌ মই পেকেট কটাতেই লাগি গ'লোঁ দেখিছেনে পেকেটবোৰ কিহৰ বাৰু বুজি পাইছেনে যিহেতুকে আমাৰ আজি মোবাইলসমূহ দিবলৈ কেন্দ্ৰলৈ বাইদেউ লৈ আহিছে গতিকে পুৰা প্ৰত্যেক চেণ্টাৰত খুচৰি উলিয়াই আছে বাইদেউ দেখাই আছে এতিয়া বাইদেউ ভাল পাইছে আচলতে চিডিপিবোৰে ইমানো চবফালে ধ্যান দিব নোৱাৰে ন মানে যদি কোনোবা এটা স্পেচিয়েলি সেইটো বস্তু থাকিলে দেখাই আছে যে কি হৈছে কি নাই কৰি এফআইএছৰ হওক খবৰ হওক তাৰমানে ভিতৰৰ প্ৰব্লেমবোৰ একদম পূৰা মুকলিকৈ দেখাই আছে আজি এটা কথা হ'ব খালি মনটো বেয়াও লাগিছে উপায়ো নাই এই ভেকেণ্টটোত চাই হেৰিয়ে ভিত্তিয়ে কিন্তু মোবাইল নাপাব আপুনি আকৌ দুটা পাব দেই পাৰ্টি এটা পাই দিব ইয়াৰ পিছতে আমাৰ এয়া পদ্মা বাইদেৱে আমাৰ ছুপাৰভাইজাৰ বাইদেউক এখন চেলেঙেৰে সম্বৰ্ধনা জনাইছে লগত এখন ধুনীয়া ৰুমাল আৰু এয়া আমাৰ ঋতুপৰ্ণা বাইদেউ নতুনকৈ আহিছে আমাৰ ছেক্টৰলৈ ধুনীয়া এখন গামোচাৰে সম্বৰ্ধনা জনাইছে লগত এখন ৰুমাল আগতেই হৈ যোৱা ট্ৰেইনিং লোৱাৰ এয়া চাৰ্টিফিকেটসমূহ আহিছে আৰু আমাৰ ছুপাৰভাইজাৰ বাইদেৱে প্ৰত্যেককে তেনেকৈ মাতি মাতি হাতত চাৰ্টিফিকেটসমূহ তুলি দিছে আৰু এনেকৈ এটা গ্ৰুপত ভিডিঅ' কৰি দিয়া হ'ল আৰু এইফালে কৰ্মীসকলে চাহৰ পৰ্ব ধুনীয়াকৈ চাহ ঘৰুৱা পিঠা পনা আদিৰে বাইদেৱে সকলোকে চাহ দিছে আৰু এতিয়া এয়া কাৰ্যসূচী হৈছে মোবাইল বিতৰণ আৰু তেনেকৈ ভাল ধৰণে প্ৰত্যেকৰ নম্বৰ লিখি পেলাই চাইন কৰিব লাগে আৰু এয়া দেখিছেনে হাতত মোবাইল আৰু নতুন মোবাইল তেনেকৈ আচলতে পালে এয়া এটা ভাল দিনেই বুলি ক'ব লাগিব আমি যিহেতুকে এটা কামৰটো সৰু বৰ নাই আমি যিখিনি সমাজ কল্যাণ বিভাগত আমি তেনেকৈয়ে সমাজ সেৱক হিচাপে কাম কৰি আহিছোঁ আৰু এইফালে দেখিছেনে চৰকাৰৰ পৰা পোৱা উপহাৰ বহুতেই ভাল লাগে তেনেকৈয়ে মোবাইল এয়া দিছে আৰু এইটো পিছে 5G নহয় 4G মোবাইলহে কেনেকুৱা চলে নাজানো হ'লেও দেখাত ভাল যেনেই লাগিছে এইফালে মোবাইলটো দেখুৱাই দিছোঁ অকণমান এয়া হ'ল আমাৰ টেঙাখাট প্ৰকল্পৰ আমাৰ দুলীয়াজানত সভাখন হৈছে নাওহলীয়া ছেক্টৰ 1 এইটো পোষণ ট্ৰেকাৰে আপুনি এইটো একো ভৰবা নাই ইয়াত এইটো নিজে নিজে ওলাই আছে কিয় কাৰণ পোষণ ট্ৰেকাৰে নিজে নিজে ক্যালকুলেট কৰি থৈছে যে আপোনাক কিমান বস্তুৰ প্ৰয়োজন হ'ব বুজি পাইছে ই কিমান দৰে ক্যালকুলেট কৰিছে যিমান আপোনাৰ আধাৰ ভেৰিফাইড বেনিফিচিয়াৰী আছে আপোনাৰ প্ৰেগনেন্ট যদি 10 জনীও আছে তাৰে যদি 5 জনীহে আধাৰ ভেৰিফাইড হৈ আছে সেই 5 জনীকে কাউন্ট কৰিব আধাৰ আনভেৰিফাইড হৈ থকা 5 জনীক বাদ দিবই বুজি পাইছে তো আপোনাৰ যদি প্ৰেগনেন্ট উইমেন 5 গৰাকী আছে তেতিয়া হলে ইয়াত বেনিফিচিয়াৰী টাইপ প্ৰেগনেন্ট উইমেনৰ বিপৰীতে 15 বুলি ওলাব 15 তাৰ অৰ্থ এইটো নহয় যে আপোনাৰ প্ৰেগনেন্ট উইমেন 15 গৰাকী আছে আপোনাৰ তাৰ অৰ্থটো হৈছে আপোনাৰ প্ৰেগনেন্ট উইমেন 5 গৰাকী আছে 5 পূৰণ 3 ইকুৱেল 15 মানে স্টক ইজ ডাই ডিস্ট্ৰিবিউটেড লস আছে 10 আছে কাৰণ দুগৰাকীহে আছে নেকি আধাৰ হেৰি
নহয় এইটো তেখেতে ডিষ্ট্ৰিবিউট বাকীখিনি তেওঁ কৰা নাই সেইটো কাৰণে ষ্টক তেওঁ ডিষ্ট্ৰিবিউট গোটেইখিনিকে কৰা নাই প্ৰেগনেণ্ট ইউমেটৰ 36 হ'বলৈ হ'লে কিমান হ'ব 12 গৰাকী 12 গৰাকী আছে তেওঁ তাৰে ষ্টক ডিষ্ট্ৰিবিউট পেকেট ডিষ্ট্ৰিবিউট কৰোঁতে কিবা এটা খেলিমেলি কৰিছে এয়া হ'ল আমাৰ লগৰ কৰ্মীসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল